মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি লাভ লোকচান সম্পৰ্কীয় আৰু দুটামান সমস্যা আমি সমাধান কৰিম। আমি ইতিমধ্যে লাভ লোকচান সম্পৰ্কীয় কেইটামান সূত্ৰ পাইছোঁ আৰু সেই সংক্ৰান্তৰ কেইটামান সমস্যা আমি সমাধান কৰিছোঁ। আজি আমি লাভ লোকচানৰ অইন এটা প্ৰশ্ন লৈ আহিছোঁ। তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন নহয়, এই প্ৰশ্ন ক'ত আছে? তোমালোকৰ উদাহৰণত কৰি দিয়া আছে। উদাহৰণত কৰি দিয়া প্ৰশ্ন এটা আমি সমাধান কৰিবলৈ ওলাইছোঁ। মই আগৰ শ্ৰেণীত কৈ আহিছোঁ যে আমি যিকোনো এটা সমস্যা সমাধান কৰোঁতে বিভিন্ন পদ্ধতিত কৰিব পাৰোঁ, বিভিন্ন নিয়মত আমি কৰিব পাৰোঁ। যিটো নিয়ম তোমালোকে ভাল বুলি ভাবা, যিটো নিয়ম তোমালোকে আয়ত্ত কৰাত সহজ বুলি ভাবা, সেই নিয়মতে তোমালোকে অংকবিলাক অনুশীলন কৰিলে হৈ যাব। আমাৰ উদাহৰণৰ অংক এটা আজি সমাধান কৰিম আৰু উদাহৰণত যিটো নিয়মত কৰি দিয়া আছে সেই নিয়মটো তোমালোকে কিতাপত চাই ল'বা, উদাহৰণত কৰি দিয়া আছে। কিন্তু মই অইন এটা পদ্ধতিত, পাটিগণিতীয় পদ্ধতিত অংকটো সমাধান কৰিম। তোমালোকে যদি কিতাপত যিটো পদ্ধতি কৰি দিয়া আছে সেইটো সহজ বুলি ভাবা, তেতিয়াহ'লে সেই পদ্ধতিটোৰে তোমালোকে অনুশীলন কৰিবা। আৰু যদি ভাবা যে আজি আমি যিটো পদ্ধতি কৰিম সেই পদ্ধতিটো সহজ, তেতিয়াহ'লে এই পদ্ধতিত তোমালোকে সমাধান কৰিলেও অংকটো কোনো ভুল নহয়। যিটো পদ্ধতিত কৰিলেও যদি পদ্ধতিবিলাক শুদ্ধ হয়, তেনেহ'লে যিকোনো সমস্যা আমি যিকোনো পদ্ধতিত সমাধান কৰিব পাৰিম। মাত্ৰ এটা কথা লক্ষ্য কৰিব লাগিব, যাতে পদ্ধতিটোত কোনো ভুল নহয়, পদ্ধতিটোত যাতে শুদ্ধ হয় আৰু উত্তৰটো এটা সঠিক উত্তৰ ওলায়। আজিৰ প্ৰশ্নটো হ'ল, এটা বল 10% লোকচানত বিক্ৰী কৰা হ'ল। যদি বলটো আৰু 117 টকা বেছি দামত বিক্ৰী কৰা হ'লহেঁতেন, তেন্তে দোকানীজনৰ 3% লাভ হ'লহেঁতেন। বলটো কিমান দামত বিক্ৰী কৰা হৈছিল? প্ৰথম আমাক কি কৈছে যে বিক্ৰী কৰা হ'ল বুলি কোৱা হৈছে। বলটো বিক্ৰী কৰা হ'ল, কিমানত বিক্ৰী কৰা হ'ল? 10% লোকচানত। যে বলটো যিমান টকাত বিক্ৰী কৰা হৈছে তাতকৈ যদি আৰু 117 টকা বলটোৰ দাম বেছি লোৱা হ'লহেঁতেন, 117 টকা যদি যিমান দামত বিক্ৰী হৈছে তাতকৈ আৰু 117 টকা বেছি ল'লে দোকানীজনৰ 3% লাভ হ'লহেঁতেন। বৰ্তমান লোকচান হৈছে, কিন্তু 117 টকা বেছি দামত বেচিলে 3% লাভ হ'লহেঁতেন। আমাক এতিয়া প্ৰশ্নটো সুধিছে যে বলটো কিমান দামত বিক্ৰী কৰা হৈছিল। আমাক প্ৰশ্নটোত বলটোৰ বিক্ৰী দামটো দিয়া নাই, কৈছে মাত্ৰ 10% লোকচান হৈছে আৰু যদি 117 টকাৰ দামটো বেছি হ'লহেঁতেন, তেনেহ'লে সেই বলটোত 3% লাভ হ'লহেঁতেন। এতিয়া বলটোৰ আমি বিক্ৰী দাম উলিয়াব লাগে। আমি এই সমস্যাটো সমাধান কৰোঁতে কিতাপত বিক্ৰী দামটো X হিচাপত কৰি দিছে, X ধৰি কৰি দিয়া আছে। কিন্তু আমি সমাধান কৰোঁতে বীজগণিতীয় পদ্ধতিত নকৰোঁ, সম্পূৰ্ণ পাটিগণিতীয় পদ্ধতিত কৰিম। আমি পাটিগণিতীয় পদ্ধতিত কৰিলেনো কেনেকুৱা হয় অংকটো আমি চাই লওঁ। আমি প্ৰথমতে ধৰি ল'ম বলটোৰ কিনা দাম ধৰি ল'ম। কিনা দাম 100 টকা। এইটো আমি ধৰিহে লৈছোঁ দেই। বলটোৰ কিনা দাম কিন্তু 100 টকা নহয়, বেলেগ হ'ব। আমি কিন্তু 100 টকা বুলি ধৰি লৈছোঁ। যদি 10% লোকচান হয়, বিক্ৰী দাম কিমান হ'ব? এটাকে 10% লোকচানত বিক্ৰী দাম কিমান হ'ব? 10% লোকচান, তাতে 100ৰ পৰা 10 বিয়োগ, 100ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব? 100 বিয়োগ 10। লোকচান মানে বিয়োগ টকা। 100ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব? 90 টকা। 100ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 90। তাৰপিছত 3% লাভত বিক্ৰী দাম কিমান হ'ব? আমি 3% লাভ এটা আমাক স্বপ্ন দিয়া আছে। 3% লাভত
বিক্ৰী দাম। লাভ হলে কি হ'ব, কিনা দাম যিমান আছে তাতকৈ বেছি হ'ব। এইটো কি হ'ব, 100 যোগ 3। 100 লগত 3 যোগ কৰিলে কিমান হ'ব, 103। 10% লোকচানত বিক্ৰী দামটো হ'ল, লোকচান হ'লে বিয়োগ 90 টকা হ'ল, আৰু 10% লাভত বিক্ৰী দামটো কিমান হ'ল, 103 টকা। এতিয়া আমি কি কৰিম, লাভ আৰু লোকচানৰ বিক্ৰী দামৰ পাৰ্থক্যটো উলিয়াম। লাভ আৰু লোকচানত বিক্ৰী দামৰ পাৰ্থক্য। পাৰ্থক্যটো কিমান হ'ব, লাভত কিমান আছিল বিক্ৰী দাম, 103 টকা, বিয়োগ লোকচানত কিমান হ'ল, 90 টকা। 103 আৰু 90 বিয়োগ কৰিলে কিমান হ'ব, 13 টকা। লাভ আৰু লোকচানত বিক্ৰী দামৰ পাৰ্থক্য কিমান পালো, আমাৰ লোকচান হতে কিমান আছিল বিক্ৰী দাম, 90 টকা, আৰু লাভ হতে 103 টকা। লাভ আৰু লোকচান দুটা যদি আমি বিক্ৰী দাম লওঁ, সেই বিক্ৰী দাম দুটাৰ পাৰ্থক্য মানে বিয়োগফল, 103 আৰু 90 বিয়োগ কৰিলে কিমান হ'ব, 13 টকা। আমি তাৰপিছত এই পাৰ্থক্য, আমি যেতিয়া কিনা দামটো 100 টকা হ'ল, লাভ আৰু লোকচানৰ পাৰ্থক্যটো কিমান হ'ল, 13 টকা। এই যে 117 টকা বেছি দাম বুলি কৈছে, 117 টকা বেছি দামত বিক্ৰী কৰা হ'লহেঁতেন বুলি কৈছে, তাৰমানে 117টো কি, লাভ আৰু লোকচানত বিক্ৰী দামৰ পাৰ্থক্য। এই যে 117 বেছি মানে এইটো হ'ল লাভ আৰু লোকচানত বিক্ৰী দামৰ পাৰ্থক্য। 117 টকা বেছি দাম মানে কি, লোকচান হতে যিটো আছিল দাম, বিক্ৰী দাম, লাভ হতে তাতকৈ 117 টকা বেছি, অৰ্থাৎ লাভৰ যিটো বিক্ৰী দাম আৰু লোকচানৰ যিটো বিক্ৰী দাম, দুয়োটা বিয়োগ কৰোঁতে আমি কিমান পাম, 117 টকা। কিন্তু আমি যেতিয়া কিনা দামটো 100 টকা ধৰি লৈছিলোঁ, এতিয়া আমি পাৰ্থক্যটো কিমান পালো, দুয়োটাৰ পাৰ্থক্য 13 টকা পালো। তাৰপিছত আমি অংকখিনি কি কৰিম, এই পাৰ্থক্যটোৰ ভিত্তিতে আমি কিনা দামটো উলিয়াই ল'ম। এতিয়া আমি কি কৰিম, পাৰ্থক্য 13 টকা হলে ঐকিক নিয়মত কৰিম, পাৰ্থক্য 13 টকা হলে কিনা দাম কিমান, কিনা দামটো আমি কিমান ধৰি লৈছো, 100 টকা। পাৰ্থক্য 13 টকা হলে কিনা দাম 100 টকা। এটাকে ঐকিক নিয়মত আমি কৰিম, পাৰ্থক্য 1 টকা হলে কিনা দাম কি হ'ব, 100, আৰু তলত যদি পাৰ্থক্যটো 1 টকা হয়, কিনা দামটো কি হ'ব, কমি যাব, 100ক 13 দি হৰণ, কমি যাব মানে হৰণ। তাৰপিছত পাৰ্থক্যটো কিমান দিয়া আছে প্ৰশ্নত, পাৰ্থক্য 117 টকা বেছি দামত বেচিলেহেঁতেন বুলি দিছিল। পাৰ্থক্য কিমান হ'ব, ওপৰত 100, তলত 13, ওপৰত 100 তলত 13, কি পালো আমি, ওপৰত 100 তলত 13, ইমান টকা। পূৰণ কি হ'ব, 117 আছিলতো, ইয়াত 117 পূৰণ, 117, 117 117 টকা। 13 গুণ 13, 13 দি 117 কি হৈ যাব, 9 বাৰ, 13 9 গুণ 117, 9 পূৰণ 100 কিমান হ'ব, কিনা দামটো আমি কিমান পালো, 900 টকা। আমি কিনা দাম পাই গলো, বস্তুটোৰ কিনা দাম আমি কিমান ধৰিছো, বলটোৰ 100 টকা ধৰি লৈছিলো, তেতিয়া পাৰ্থক্য ধৰিছিল 13 টকা। 13 টকা যদি পাৰ্থক্য হয়, কিনা দাম কিমান হ'ব, 100 টকা।
1 টকা যদি পাৰ্থক্য হয় কিনা দাম কিমান হ'ব 113 দি হৰণ 117 টকা কিনা দাম হ'লে পাৰ্থক্য কিমান হ'ব 113 দি হৰণ পূৰণ 117 13 গুণ 13 13 9 গুণ 117 9 পূৰণ 100 900 টকা আমি কি পাই গ'লো যে বলটোৰ কিনা দাম আমি কিমান পালো 900 টকা আমাক কিন্তু কিনা দাম সোধা নাই আমাক কি সুধিছে বলটোৰ বেচা দাম সুধিছে আমি ইয়াৰে পৰা অংকখিনি প্ৰথম এইটো পাৰ্ট আমি তলত ইয়াতে কৰিম এবাৰ তোমালোকে প্ৰথমতে এইটো অংক কৰি ল'বা তাৰপিছত এইটো অংক তাৰপিছত এইটো অংক এটাকে বিক্ৰী দাম বিক্ৰী দাম সমান আমাক কি কৈছিল বিক্ৰী দাম মানে কি কৈছিল এইটো লোকচান কৈছিল কিমান শতাংশ লোকচান 10% লোকচান 10% লোকচান 10% লোকচান হলে কি হ'ব বিক্ৰী দাম হলে তলত 100 ওপৰত 100 বিয়োগ 10 পূৰণ কিনা দাম কিমান পালো 900 100 পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 90 তলত 100 পূৰণ 900 টকা 0 এই 0 কাটা গ'ল এই 0 কাটা গ'ল 9 গুণ 81 810 টকা উত্তৰটো কিমান পালো আমি 810 টকা এতিয়া তো অংকটো অলপ খেলি মেলি আমাৰ হ'ল কৰোঁতে প্ৰথম হলো এই অংকটো প্ৰথম হ'ব এইটো অংক প্ৰথম এইখিনি প্ৰথম এই অংকটো দ্বিতীয় পাৰ্ট আৰু এইটো অংক তৃতীয় পাৰ্ট তোমালোকে সজাই অংকটো কৰি ল'বা এই প্ৰথম এইখিনি অংক দ্বিতীয় আৰু এইখিনি অংক তৃতীয় এনেকৈ ধুনীয়াকৈ সজাই কৰি ল'বা গতিকে আমি সমস্যাটো সমাধান কৰিলোঁ এই সমস্যাটো কিতাপত এটা বেলেগ নিয়মত কৰি আছে এইটো এটা একেবাৰে শুদ্ধ পদ্ধতি আৰু আমি কি কৰিছোঁ পাটিগণিতীয় বীজগণিতীয় পদ্ধতি নকৰি পাটিগণিতীয় পদ্ধতি কৰিছোঁ এই পদ্ধতিটো একেবাৰে শুদ্ধ উত্তৰটো কিন্তু একে ওলাইছে এই পদ্ধতিটো শুদ্ধ বীজগণিতীয় পদ্ধতিও শুদ্ধ তোমালোকে যিটো পদ্ধতি সহজ লাগে সেই পদ্ধতিত অনুশীলন কৰি ল'বা গতিকে আজিলৈ ইমানতে এৰিলোঁ ধন্যবাদ